ভাইস প্রিন্সিপাল প্রাক্তন ভাইস প্রিন্সিপাল বায়ুন ডাঙরিয়া, বিজি কমিটির ভাইস চেয়ারম্যান ডাঙরিয়া, বিজি সার্কেল অফিচাৰ্ছ মেডাম বাইদেউ, সন্মানীয় মেজিষ্ট্ৰেটসকল আৰু আমাৰ বিজনী অঞ্চলৰ সন্মানীয় চৰকাৰী বিষয়া কৰ্মচাৰীসকল, সন্মানীয় ৰাইজসকল, যে যোৱাকালিয়েও আমি বিজনীৰ অঞ্চলৰ আৰু BTC অঞ্চলৰ কিছু খতিয়ান আমি ৰাইজৰ আগত দিছোঁ। গতিকে মই আজি বেছি দীঘলীয়া দিব লাগে বুলি মই ভাবা নাই। যিয়ে নহওক আমি প্ৰথমে BTR চৰকাৰ আৰু অসম চৰকাৰক ধন্যবাদ দিব লাগিব। এইটোৰ কাৰণে ধন্যবাদ দিব লাগিব যেহেতু আমাৰ স্পেচিয়েলি চিৰাং জিলাত ডিষ্টাৰ্ব এৰিয়া হিচাপে ঘোষিত হৈছিলে এসময়ত। মানুহৰ জীৱন নিৰাপত্তা একেবাৰে নাছিলে। আজি আমাৰ মাজত পুৰা শান্তি ঘূৰি আহিছে। মই জানো শান্তি অবিহনে এই অঞ্চল কোনো উন্নতিৰ কাম নহয়। আমি আমাৰ মাজত শান্তি ঘূৰি আহিছে, গতিকে এই অঞ্চলৰ উন্নতিৰ আমি কাম কৰিব লাগিব। অলপ আগতে আমাৰ সন্মানীয় বিধায়ক অজয় ৰায় ডাঙৰীয়াই কৈছে, মই যেতিয়া এই অঞ্চলত ইলেকশ্যন খেলাৰ কাৰণে নমিনেশ্যন দিয়াৰ পাছৰ পৰাই মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ। মই জিকাৰ পাছৰ পৰাই আমাৰ অঞ্চলৰ হাতী মানুহৰ যিটো সংঘাত, এই হাতী মানুহৰ সংঘাতটো মই শেষ কৰি দিম বুলি কথা দিছিলোঁ। সেই হিচাপে মই প্ৰত্যেকবাৰ আমাৰ BTC কাউন্সিলত মই উত্থাপন কৰিছিলোঁ যে ৰাইজে কথা দিয়া মতে এই কাম এতিয়ালৈকে হোৱা নাই, হ'ব লাগে, কৰিব লাগে বুলি মই আমাৰ BTC কাউন্সিলত দাবী কৰি আহিছিলোঁ। ঠিক এই দাবী কৰা মৰ্মেই আজি আমাৰ চিৰাং জিলাত 40 কিলোমিটাৰ দীৰ্ঘৰ এটা সোলাৰ ফেন্সিং শুভ আৰম্ভ হৈ আছে। আমাৰ পাণবাৰীৰ পৰা কাম আৰম্ভ হৈ আছে। গতিকে সেইটো আমাৰ কাৰণে বৰ গৌৰৱৰ কথা। যোৱাকালিও আমাৰ অগ্ৰং সাধানত এজন গৰীব ঘৰৰ মানুহক এজন মাৰিয়াই পেলালে, খুব বেয়া লাগে। এতিয়া সেইবোৰ আমাৰ পৰা একেবাৰে পৰিত্ৰাণ পাবলৈ গৈ আছে। আৰু BTC অঞ্চলত বিভিন্ন মিছনৰ দ্বাৰা এই অঞ্চলটো উন্নয়ন কৰাৰ কাৰণে আমাৰ BTR চৰকাৰে হাতত লৈছে। যেনেকুৱা বড়োলেণ্ড হেণ্ডলুম মিছন, বড়োলেণ্ড চেৰিকালচাৰ, বড়োলেণ্ড পিক মিছন, বড়োলেণ্ড পল্ট্ৰি মিছন, ফিনৰেডুখাং মিছন, বিভিন্ন মিছনৰ দ্বাৰা এই গোটেই BTR অঞ্চলৰ উন্নতি কৰাৰ কাৰণে আমাৰ BTR চৰকাৰে হাতত লৈছে আৰু কৰিও আছে। সঁচা সঁচিকেই আমি আৰু ধন্যবাদ দিব লাগিব। বহুদিনীয়া এটা দাবী আছিলে, আমি বাক্সা জিলা আৰু চিৰাং জিলা যিটো কানেক্টিং ৰড, সেইটো সদায় আমি দাবী কৰি আহিছিলোঁ। বিগত দিনবোৰত আমি দাবী কৰিছিলোঁ, কিন্তু কৰিবলৈ সক্ষম হোৱা নাই, চেংচন কৰিবলৈ পৰা নাছিলোঁ। কিন্তু এইবেলি আমাৰ BTR চৰকাৰ, অসম চৰকাৰৰ নেতৃত্বত অলৰেডি ডনাৰ 15 ফাইনেন্সৰ থ্ৰুৱেদি চিৰাং জিলা, বাক্সা জিলা কানেক্টিং ৰড হ'বলৈ গৈ আছে। সেইটো আমাৰ কাৰণে ভাল খবৰ। যিয়ে নহওক, মই বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ। সন্মানীয় ৰাইজসকল, আমি এটাই অনুৰোধ কৰিম, স্পেচিয়েলি আমি লক্ষ্য কৰিব লাগিব এই অঞ্চলত। খুব দুখ লগা কথা, চিৰাং জিলা গোটেই অসমৰ ভিতৰত 1 নম্বৰ ইৰিগেশ্যন সাইডত 1 নম্বৰ, কিন্তু লাষ্টৰ ফালেহে 1 নম্বৰ। আগফালৰ পৰা 1 নম্বৰ নহয়, লাষ্টৰ পৰাহে 1 নম্বৰ। বৰ দুখ লগা কথা। এই কাৰণে শিক্ষা বিষয়া খণ্ডসকলক মই অনুৰোধ কৰিম, অন্তত চিৰাং জিলাত
আমাৰ এই বিজনি সাব ডিভিজনৰ অন্তৰ্গত যিমান অফিচাৰ সকলে আছে তেওঁলোকে যাতে আমাৰ শিক্ষকসকলক ভালকৈ তত্ত্বাৱধান কৰে, ভালকৈ নিৰ্দেশ দিয়ে, ভালকৈ শিক্ষা পাঠদান কৰে, সেইখিনি কৰাৰ কাৰণে আপোনালোকে চাব লাগিব। এনেকুৱা শিক্ষক আছে কিছুমান সদায় স্কুলত যায়, টাইমত স্কুলত যায়, টাইমত শেষ কৰি আহে, কিন্তু তেওঁলোকে মোবাইলতে শেষ কৰি আহে। মোবাইল যোৱাৰ পৰাই টেবুল বহিব, মোবাইল চাই মোবাইল চাই শেষ কৰি আহে। ল'ৰা ছোৱালী ক্লাছ কৰিব লাগে না কি কৰিব লাগে তেনেকুৱা অৱস্থা কিছুমান মাষ্টাৰৰ নাই। চবৰ কথা কোৱা নাই মই, কিছুমান মাষ্টাৰৰ সেইটো জ্ঞানটো নাই। সেইটোৰ কাৰণে সেইটো দিগত অলপ চাবৰ কাৰণে মই শিক্ষা বিষয়াসকলক অনুৰোধ কৰিছোঁ আৰু সকলো ৰাইজক শিক্ষাৰ দিগক অলপ আগভাগ ল'বৰ কাৰণে অনুৰোধ কৰি মই শুভ বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ আপোনাৰ বহুমূলীয়া বক্তব্যৰ বাবে। আমাৰ মাজত উপস্থিত আছে BTC কাউন্সিলৰ MCLA তথা আমাৰ বিজনি টাউনৰ বাসিন্দা প্ৰদীপ বায়ন ডাঙৰীয়া। তেখেতক এখন আৰ্ণাৰে সম্বৰ্ধনা জনাবলৈ মই আমাৰ অফিচৰ ৰাভাক অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ মাজত আৰু এজন বিশিষ্ট ব্যক্তি আহি পলমকৈ হ'লেও উপস্থিত হৈছেহি। তেখেত আমাৰ মাজত আহি মঞ্চত উপবিষ্ট হৈছে। আপোনালোকৰ সকলোৰে চিনাকি বিশিষ্ট সমাজকৰ্মী সুবীৰ দাস ডাঙৰীয়া, তেখেতৰ এখন আৰ্ণাইৰে সম্বৰ্ধনা জনাবলৈ মই ৰাভাক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে কমল সিং নাৰ্জাৰী ছাৰ, MLA বিজনি। মই তেখেতক দুআষাৰ বক্তব্য ৰখাৰ বাবে অনুৰোধ জনাইছোঁ। BTRৰ 2 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত আজিৰ এই সভাত প্ৰথমতে মই সকলোলৈ আজিৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই সভাৰ আহ্বায়ক বিজনি মহকুমাৰ মহকুমাধিপতি অভিষেক জৈন ডাঙৰীয়া, আজিৰ এই সভাৰ সৌষ্ঠৱ বৰ্ধন কৰা 33 নং বিজনি বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়া, EM ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া আৰু নমিনেটেড MCLA প্ৰদীপ কুমাৰ বায়ন ডাঙৰীয়া, বিজনি নগৰ সমিতিৰ অধ্যক্ষ প্ৰাক্তন MCLA গুণেশ্বৰ গোহাঁই ডাঙৰীয়া, উপাধ্যক্ষ চৰকাৰ ডাঙৰীয়াৰ লগতে বিজনি মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ বন্ধুবৰ ডক্টৰ প্ৰমতেশ বায়ন, বিজনি চক্ৰ বিষয়া মাৰিয়া তানিম বাইদেউ, লগতে আমাৰ বিজনি মহকুমাৰ বিষয়া মেজিষ্ট্ৰেটসকল, লগতে আজিৰ এই সভাত আমাৰ মহকুমাধিপতি ডাঙৰীয়াৰ আহ্বান মৰ্মে উপস্থিত হোৱা বিভিন্ন বিভাগৰ
বিষয়াসকল, মই শ্ৰদ্ধাৰ ৰাইজ, বিজি নগৰ সমিতিৰ ৱাৰ্ড কমিশ্যনাৰসকল, লগতে বিজনী অঞ্চলৰ বিভিন্ন শিক্ষা অনুষ্ঠানৰ পৰা ইয়াত উপস্থিত হোৱা মোৰ মৰমৰ নৱপ্ৰজন্ম ছাত্ৰ ছাত্ৰীসকল আৰু লগতে বিজনীবাসী আমাৰ সাংবাদিক বন্ধু ভাইটিসকল, সকলোলৈ আজিৰ দিনটোৰ বাবে মই আদৰণি জনাইছোঁ। কাৰণ BTR চৰকাৰৰ আজি 2 বছৰীয়া কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত এই বৰ্ষপূৰ্তি যে অনুষ্ঠান, এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৱাকালি চক্ৰ বিষয়াসকলৰ এলেকাধীন অঞ্চলবিলাকক এই অনুষ্ঠান আয়োজন কৰা হৈছিল। চক্ৰ বিষয়া মাৰিয়াথানিম বাইদেউ মোক যোৱাকালি আহ্বান কৰি পেলাই দুআষাৰ বক্তব্য দাঙি ধৰিব দিছিলে। গতিকে যোৱাকালি মই বহুত দীঘলীয়া ভাষণ দিলোঁ। আজিও সেই একেই মঞ্চত একেজন মানুহ, 2-এজন বেলেগ দেখিছোঁ যদিও প্ৰায় একেজন মানুহকে দেখিছোঁ। পাৰ্থক্য এইখিনিয়ে, আজি আমাৰ নৱপ্ৰজন্ম ছাত্ৰ ছাত্ৰীসকল আজি ইয়াত উপস্থিত হৈছে। গতিকে প্ৰথমতে মই বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম। তেখেতে মোৰ নামটো লৈ পেলাই বিজনী যিটো ভেটা গাঁৱত 100-বেডেড হস্পিটেল হ'বলৈ গৈ আছে, তাৰ কাৰণে তেখেতে মোক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে যিটো চাৰ্কিট হাউচ হ'বলৈ গৈ আছে, আমি কেইদিনমান পিছতেই হয়তো এই চাৰ্কিট হাউচ উদ্বোধন কৰিম, সেইটোৱে কথাও তেওঁ উল্লেখ কৰিলে। তাৰ বাবে মই তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ বিধায়ক হোৱাৰ পিছত প্ৰতিদ্বন্দ্বীৰ যিটো সুনাম, কোনো বিধায়কে সুনামটো নলয়, নাগায়, কিন্তু অজয় কুমাৰ ৰায়ে মোৰ নামটো লৈ পেলাই তেওঁৰ যিখিনি মানে এটা ধন্যবাদ সূচক যিটো সুনামটো কঢ়িয়াই আনিলে, তাৰ বাবে বিশেষকৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। ইয়াৰ লগতেই PW ডিপাৰ্টমেণ্টক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ। আমাৰ বেতবাৰী আলুখুন্দা সংলগ্ন যিটো মৰা মানসত যিটো চিগনেচাৰ প্ৰজেক্টৰ 10 কোটি টকাৰ যিটো প্ৰজেক্ট ব্ৰিজ, সেই ব্ৰিজখন এতিয়াও মানে সম্পূৰ্ণ হোৱা নাই। চিমলাবাৰী কাৱাডি যিটো প্ৰজেক্ট প্ৰায় 15 কোটি টকাৰ প্ৰজেক্ট, সেইটো আজিলৈকে সম্পূৰ্ণ হোৱা নাই, ব্ৰিজখন হোৱা নাই। কি কাৰণত হোৱা নাই? গতিকে এই দুখন ব্ৰিজ যদি সম্পূৰ্ণ হয়, বেতবাৰী আলুখুন্দা কেৱল নহয়, বিজনী আলুখুন্দা, বিষ্ণুপুৰ আলুখুন্দা, সেই আলুখুন্দাৰ যিটো যাতায়াত ব্যৱস্থা খুব সুন্দৰ হ'ব। চিমলাবাৰী কাৱাডি যিটো ব্ৰিজ, এইটো সম্পূৰ্ণ হোৱাৰ লগে লগে বিজনীৰ পৰা বাগৰগাঁও হৈ সোণাইখোলা হৈ যিটো পাতলাডোহা যিটো ৰাস্তা, সেই ৰাস্তাত যিটো যোৱা, তাৰ কাৰণে সেই নদীখনত যিটো মৰা মানস বহুত দীঘলীয়া, 120 মিটাৰ, 120 মিটাৰ মানে 3 পূৰণ কৰিলে 340 ফুট দীঘল, যিটো আটাইতকৈ দীঘল ব্ৰিজ চিমলাবাৰী যিটো কাৱাডি, সেইখন আটাইতকৈ বিজনীৰ বাবে দীঘলীয়া ব্ৰিজ হ'ব, দলং হ'ব। সেই দলংখন আজিলৈকে আধৰুৱা হৈ আছে। কি কাৰণত হৈছে? যদি অতি সোনকালে আমি ৰাইজক সম্পূৰ্ণ কৰিবলৈ ওলাই দিব পৰা যায়, বিজনীবাসী ৰাইজৰ বাবে এটি সুন্দৰ এটা যাতায়াত ব্যৱস্থা হ'ব। সেইখিনি মই অনুৰোধ কৰিছোঁ। গতিকে এইখিনিতে আমাৰ BTR চৰকাৰ যিটো 2 বছৰীয়া যিটো শাসনকাল, এই শাসনকালত আমি ইতিমধ্যে
বিজনি সাব ডিভিজনৰ কাৰণে যিটো লাইব্ৰেৰী আছিল আমাৰ সন্মুখত হালধীয়া ৰঙেৰে থিয় দি আছে বিল্ডিংখন, এইটো উন্মোচন কৰা হ'ল। সাপ্লাই ডিপাৰ্টমেণ্টৰ কাৰণে সুকীয়াকৈ এখন মানে কাৰ্যালয় বনোৱা হৈছে, এইটো প্ৰায় সম্পূৰ্ণ হৈছে। নিশ্চয় সিটো দুমাহমান পিছত উদ্বোধন কৰিব পৰা হ'ব। এইখিনি তত্বাৱধান কৰিবৰ কাৰণে আমাৰ বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়া মই অনুৰোধ কৰিছোঁ, কাৰণ সেই দুটা বেতবাৰী আলুখুন্দা, চিমলাবাৰী কাৱাদি পাতলা যোৱা ৰাস্তা, সাপ্লাই ডিপাৰ্টমেণ্টৰ যিটো মানে ঘৰটো সম্পূৰ্ণ হোৱা নাই বা হৈছে, ৰং থং দিয়া আছে, গতিকে এইখিনি চাৰ্কিট হাউচৰ উদ্বোধন, এই গোটেইখিনি কাম তৎপৰতা যদি কৰে আমাৰ ডিপাৰ্টমেণ্টে, গোটেই ডিপাৰ্টমেণ্টটো হ'ল ইয়াত PW ডিপাৰ্টমেণ্ট আৰু সাপ্লাই ডিপাৰ্টমেণ্ট, দুটা ডিপাৰ্টমেণ্টে যদি সম্পূৰ্ণকৈ খুব মানে তৎপৰতাৰে যদি কাম কৰে, তেন্তে আমি অতি সোনকালে ৰাইজক আমি গোটাই দিব পাৰিম। সেইখিনি নিশ্চয় আমাৰ বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়াই এইখিনি কাম কৰিব, মই তেখেতক অনুৰোধ কৰিছোঁ। কোকৰাঝাৰত যেতিয়া UPPL দলৰ অধিৱেশন হৈছিল, এই অধিৱেশনৰ মুকলি সভাত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিলে। তেতিয়া মঞ্চত আমি একেলগে আছিলোঁ। মঞ্চত মোক লগ পাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে মোৰ লগত যেতিয়া কথা পাতে, তেওঁ যে চিফ মিনিষ্টাৰ, মই যে মানে বৰ্তমান MLA নহয়, এই ভাৱটো নাৰাখি পেলাই তেওঁ আগৰ পৰাই মোক দাদা বুলি মাতিছিল। তেওঁ কৈছে, কমল দা কেনে আছে? লগে লগে মই তেখেতক ক'লোঁ, আমাৰ বিজনি কলেজখন বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ কৰাৰ মোৰ ইচ্ছা আছিলে, সেইখন সম্পূৰ্ণ নহ'ল, আপুনি বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছটো কৰি দিয়ক। তেতিয়া তেখেতে ক'লে, কমল দা মই সেইটো বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ নকৰোঁ, এইটো মই গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছ বনাম। তেতিয়া তেখেতে কৈছে, মই ভাবিছোঁ গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছ যদি বনাই মইতো আপত্তি কৰিবলগীয়া নাই, কাৰণ এটা সময়ত বড়োলেণ্ড ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিৰ কোকৰাঝাৰ কেম্পাছ আছিল। গতিকে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিজনি কলেজখন যদি কেম্পাছ কৰিব বিচাৰিছে, নিশ্চয় এদিন বিজনি কলেজ অট'নমি হৈ যাব। বিজনি কলেজখনে গোটেই এক্সামিনেশ্যন, গোটেই এডমিনিষ্ট্ৰেশ্যন বিজনি কলেজে নিজাকৈ কৰিব পাৰিব। গতিকে ইয়াত তেওঁলোকৰ যিটো ফেকাল্টি মেম্বাৰ্ছৰ যিটো দৰমহা অসম চৰকাৰেই দিব। গোটেই BTR চৰকাৰৰ দায়িত্বত আছে যদিও অসম চৰকাৰে গোটেই দৰমহাটো দি আছে যিহেতু সকলো কৰ্মচাৰী। গতিকে বিজনি কলেজখন যদি গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছ হৈ যায়, তাতে তেওঁ গোটেই পষ্টকেইটা দিয়াৰ যদি ব্যৱস্থা তেওঁ নিশ্চয় ল'ব। আমি বিজনিত থাকি পেলাই বিজনিত আমি যিটো মানে পান্তা ভাত বুলি কয়, ওংখাম গজাংক পান্তা ভাত বুলি কয়। পান্তা ভাত মানে ৰাতি বনোৱা ভাতটো ঠাণ্ডা ভাত খাই পেলাই আমি কলেজত আহি পেলাই ইয়াত PG ক্লাছ কৰিবলৈ আমি সুযোগটো পাম। এইখিনি তেখেতে যদি কৰি দিয়ে, সঁচাকৈ ইয়াত আমাৰ বাবে অতিকৈ মানে লাভজনক হ'ব, সুবিধাজনক হ'ব। আৰু তাৰ বাবে যদি তেখেতে কথামতে কৰি দিয়ে, আমি তেখেতক আজিৰ দিনটোত মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই 2 বছৰীয়া BTR যিটো বৰ্ষপূৰ্তি অনুষ্ঠান, ইয়াৰ জৰিয়তে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যিটো আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছ হ'ব, সেইটো আমাৰ যিটো ARCC বাছ টাৰ্মিনাছ আছিলে, আগতে আমি বিজনি কলেজ যিটো উইমেন হোষ্টেল আছে তাৰ ওচৰত ARCC বাছ টাৰ্মিনাছ আছিলে, বহুদিন পৰিত্যক্ত অৱস্থাত আছে, বহু বছৰ ধৰি। সেইটো মাতি আমি ইতিমধ্যে আমাৰ চক্ৰ বিষয়া বাইদেউ কৈ পেলাই, মণ্ডলক কৈ পেলাই আমি ইতিমধ্যে PG কেম্পাছ হিচাপে, বিজনি কলেজৰ PG কেম্পাছ হিচাপে প্ৰপ'জাল দিবলৈ দিছোঁ আমি। গতিকে এইটো আমাৰ BTR যিটো ৰেভিনিউ ডিপাৰ্টমেণ্টৰ EM আমাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ লগত মই কথাটো পাতিছোঁ, আৰু আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী নৰেন বসুমতাৰী, তেখেতৰ বিজনি সন্তান নৰেন বসুমতাৰী মই কথাটো পাতি লৈছোঁ। গতিকে সেইখিনিতে আমি কৰিম। গতিকে ৰাইজৰ সুবিধাতে আমি নিশ্চয় এইখিনি পাম, এই আশাটো কৰিছোঁ। ইয়াত নিশ্চয় আমাৰ বিধায়ক অজয় কুমাৰ ৰায়েও ইয়াত মানে
সহযোগিতা কৰিব লাগিব আৰু তেখেতে সদায় সহযোগিতা কৰি আহিছে মোৰ লগতে বিভিন্ন কামত আৰু তেখেতে কৰিব মই আশা আছে গতিকে আজি প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত BTR অঞ্চলত আমাৰ অসমৰ মাননীয় ডাইনামিক চিফ মিনিষ্টাৰ তেখেতে সদায় ডাইনামিজিমৰ জৰিয়তে কাম কৰে সদায় তেখেতে ধাৰাৰে নতুন নতুন তেওঁ কাৰ্যপন্থা হাতত লৈ আছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী এই ডাইনামিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত BTRত নিশ্চয় আমি আজিৰ দিনটোত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ আৰু তেখেতৰ নেতৃত্বতেই আমাৰ BTR অঞ্চলত যি উগ্ৰপন্থী সংগঠন আছিল সেই সংগঠনসকলে গোটেইবোৰে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰি পেলাই আজি আমাক শান্তি প্ৰক্ৰিয়া অব্যাহত ৰখাত সহায় কৰি আহিছে তাৰ বাবে যিসকল মানে এক্সট্ৰিমিষ্ট আউটফিট আছিলে তেওঁলোকক মই আদৰণি জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আমি সমাজৰ লগত থাকিব লাগিব মানুহৰ মাজত থাকিব লাগিব ৰাইজৰ মাজত থাকিব লাগিব আৰু ৰাইজৰ যদি উন্নতি আমি বিচাৰোঁ তেন্তে আমি অন্ততঃ শান্তিৰ যিটো প্ৰক্ৰিয়া সেই শান্তি প্ৰক্ৰিয়াটো আমি অব্যাহত ৰাখিব লাগিব গতিকে এইখিনি কৰি দিয়াৰ বাবেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ যিবিলাক এক্সট্ৰিমিষ্ট আউটফিট আছে তেওঁলোকক মই সকলোকেই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ কাৰণে আদৰণি জনাইছোঁ BTR অঞ্চলৰ যিটো উন্নয়ন সেই উন্নয়ন যদি আমি সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰোঁ আগবঢ়াই যদি লৈ যাব লাগে তেন্তে আমাৰ যিসকল বিষয়াসকল আছে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী যিসকল আছে তেওঁলোকে সদায় সহায়ৰ হাত আগবঢ়াই দিব লাগিব তেওঁলোকৰ মানে সহযোগিতা অবিহনে আমি একো কাম কৰিব নোৱাৰোঁ গতিকে এইখিনি মই আহ্বান জনাইছোঁ যোৱাকালি বহুত কথা কৈছোঁ আজি ইমান কথা নকম আমাৰ ল'ৰা ছোৱালী যিসকল নতুন প্ৰজন্ম আহিছে তেওঁলোকক উদ্দেশ্য কৰি মই ক'ব বিচাৰিছোঁ EM ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া অনুৰোধ কৰিছে যে চিৰাং জিলাৰ যিটো আমাৰ মেট্ৰিক পৰীক্ষাৰ যিটো ৰিজাল্ট সেই ৰিজাল্ট সদায় লাষ্টৰ পৰা 1 নম্বৰত হয় ই আমাৰ বাবে অতি দুৰ্ভাগ্যজনক গতিকে মই বিজনীৰ এজন সন্তান হিচাপে BTR অঞ্চলৰ স্কুল এডপশ্যন কমিটিৰ চেয়াৰমেন হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াত যদি আমাৰ শিক্ষক সমাজ আছে শিক্ষাৰ লগত জড়িত থকা বিশেষ বুদ্ধিজীৱীসকলক সমাজসেৱকসকলক শিক্ষা বিষয়াসকলক মই অনুৰোধ কৰিম আৰু যিসকলক আমি বিভিন্ন বিভাগত আছোঁ যদিও স্কুল এডপশ্যনৰ দায়িত্ব দিছোঁ স্কুল এডপশ্যনৰ যিসকল এডপ্টাৰ তেওঁলোকক আমি চেম্পিয়ন বুলি কৈছোঁ যিসকলক আমি চেম্পিয়ন হিচাপে দায়িত্ব দিছোঁ আপোনালোকে নিষ্ঠা সহকাৰে কাম কৰিবলৈ আগবাঢ়ি আহক আমি দেখিছোঁ মই নিজে ওদালগুৰি তামোলপুৰ বাক্সা কোকৰাঝাৰত সঘনাই গৈ পেলাই মই দেখিছোঁ তেওঁলোকে সদায় আগবাঢ়ি আহিছে নিষ্ঠা সহকাৰে আগবাঢ়ি আহিছে আমাৰ বিভিন্ন বিভাগৰ বিষয়াসকলক আগবাঢ়ি আহিছে ইউনিভাৰ্চিটিত প্ৰফেচাৰসকল এছ'চিয়েট প্ৰফেচাৰসকল বিভিন্ন কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰ এছ'চিয়েট প্ৰফেচাৰসকলে আগবাঢ়ি আহিছে বিভিন্ন বিভাগৰ বিষয়াসকলে আগবাঢ়ি আহিছে তেওঁলোকে যিসকলক যিবোৰ স্কুলত দায়িত্ব দিছোঁ তেওঁলোকে নিষ্ঠা সহকাৰে গৈ পেলাই তেওঁলোকৰ যিটো ডিউটি সেই ডিউটি পালন কৰি আহিছে গতিকে মই আশা কৰিছোঁ আপোনালোকে নিষ্ঠা সহকাৰে গৈ পেলাই অন্ততঃ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমাৰ যিকেইখন স্কুলত যিসকলক আমি এডপ্টাৰ হিচাপে দায়িত্ব দিছোঁ আপোনালোকে যদি পাৰে অন্ততঃ য'ত মানে ছিংগল টিচাৰ আছে য'ত মানে টিচাৰ নাই য'ত মানে BSc টিচাৰ নাই তাত অন্ততঃ আপোনালোকৰ ফালৰ পৰা কণ্ট্ৰাকচুৱেলি বেচিছত টিচাৰ ৰাখি হ'লেও সেই স্কুলখন আপোনাৰ নিজৰ বুলি আপোনালোকে নিজৰ সন্তানক যেনেকৈ মৰম স্নেহ দি পেলাই সকলো ফালে দিয়ে সহায়ৰ হাত আগবঢ়াই দি পেলাই নিজৰ ল'ৰা ছোৱালীক মানুহ হিচাপে গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰে ঠিক তেনেকৈ আপোনালোকে সেই একে চিষ্টেমত এই ছাত্ৰ ছাত্ৰীসকলক
মানুহ কৰি গঢ়ি তুলিবৰ কাৰণে আপোনালোকে আগবাঢ়ি আহক। তাৰ কাৰণে মই সকলো বিভাগীয় বিষয়াসকলক মই আহ্বান জনাইছোঁ, যিসকলক আজি আমি স্কুল এডপ্টৰ হিচাপে চিহ্নিত কৰিছোঁ। কাৰণ আমি আমাৰ এই নৱপ্ৰজন্মক যদি আমি মানুহ কৰি গঢ়ি নুতুলো, আমাৰ সমাজখনক আমি কেতিয়াও ভাল সমাজ আমি গঢ়ি তুলিব নোৱাৰোঁ। আমাৰ সমাজখনক, আমাৰ BTR অঞ্চলক, আমাৰ অসমখনক বা ভাৰতবৰ্ষখনক যদি আমি এখন সুস্থ সমাজ হিচাপে আমি যদি সমাজ দিব বিচাৰোঁ, তেতিয়াহ'লে আমি এই নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক আমি মানুহ হিচাপে গঢ়ি তুলিব লাগিব। সিহঁতক মানুহ হিচাপে আমি গঢ়ি তুলি পেলাই উচিত মানৱতাৰ মূল্যবোধ থকা সেই মূল্যবোধ দি পেলাই আমি সিহঁতক গঢ়ি তুলিব লাগিব। তেতিয়া আমি সমাজখনক সুস্থিৰ এখন সমাজ আমি ভাৰতবৰ্ষক, অসমক, BTR অঞ্চলক আমি দিব পাৰিম। গতিকে ইয়াত আপোনালোকে আমাৰ এই যিটো আমাৰ BTRৰ শ্ৰী প্ৰমোদ বৰা ডাঙৰীয়াৰ যিটো ড্ৰিম প্ৰজেক্ট, তেখেতৰ সপোন, এই সপোনক বাস্তৱায়িত কৰিবৰ কাৰণে আপোনালোকে আগবাঢ়ি আহক, গতিকে অনুৰোধ কৰিছোঁ। আমাৰ ল'ৰা ছোৱালীসকলেও, ছাত্ৰ ছাত্ৰীসকলেও খুব সুন্দৰকৈ আগবাঢ়ি আহি পেলাই নিজৰ যিটো ভৱিষ্যত, এই নিজৰ ভৱিষ্যত গঢ়ি তুলিবৰ কাৰণে আমি নিজৰ ভৱিষ্যত গঢ়ি তুলিব লাগিব। আজিৰ এই যিটো যুগ, আজিৰ যুগটো হৈছে আমাৰ, এই যুগটো হৈছে প্ৰতিযোগিতাৰ যুগ। এই প্ৰতিযোগিতাৰ যুগত যদি আমি নিজক একজন সফল ব্যক্তি হিচাপে গঢ়ি তুলিব নোৱাৰোঁ, তেন্তে আমি এই সমাজত, এই দেশত, এই বৰ্তমান গ্লবেলাইজেশ্যনৰ যিটো যুগ, এই যুগটোত আমি আগবাঢ়ি যাব নোৱাৰোঁ আৰু এই প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিব নোৱাৰিম। তাৰ বাবে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক, যিসকল আজি এই মঞ্চত উপস্থিত হৈছে, তেওঁলোকক মই অনুৰোধ কৰিম, আহক আমি একেলগে আমি নিজৰ জীৱনক গঢ়িবৰ কাৰণে আমি সদায় চেষ্টা কৰোঁ, আগবাঢ়ি যাওঁ। স্বামী বিবেকানন্দই এই যুৱ প্ৰজন্মক, এই নৱপ্ৰজন্মক, ছাত্ৰ ছাত্ৰীসকলক তেওঁ সদায় আহ্বান জনাইছে। আমি যিটো চিন্তা কৰিম, এই চিন্তা আমি নিজক গঢ়ি তুলিবৰ কাৰণে এটা স্থিৰ সিদ্ধান্ত আমি ল'ব লাগিব। যে আমি স্থিৰ সিদ্ধান্ত ল'ম, এই সিদ্ধান্ত আমি খাওঁতেই, শুওঁতেই, যাওঁতেই, খোজকাঢ়োতেই, ক'ৰবাত আমি থাকোঁতেই সদায় আমি এই চিন্তা কৰিব লাগিব যে মই কেনেকৈ মানুহ হিচাপে সমাজত নিজক প্ৰতিষ্ঠা কৰিব পাৰিম। এই চিন্তা চৰ্চা লৈ আমি আগবাঢ়ি আহিব লাগিব। এই চিন্তা আগত ৰাখি পেলাই আমি কাম কৰিব লাগিব, ধ্যান দিব লাগিব। তেতিয়া আমি নিজৰ যিটো চিন্তা, নিজৰ যিটো উদ্দেশ্য, নিজৰ যিটো লক্ষ্য, এই লক্ষ্যত আমি উপনীত হ'ব পাৰিম। স্বামী বিবেকানন্দৰ এই যিটো আহ্বান, এই আহ্বান সকলোকে জনাই দি পেলাই মই একেই আহ্বান জনাই পেলাই মোৰ বক্তব্য ইয়াতে সামৰি মাৰিছোঁ। আৰু এইখিনি সুযোগ দিয়াৰ বাবে আমাৰ মহকুমাধিপতি জৈন ডাঙৰীয়া মই ধন্যবাদ জ্ঞাপন কৰি, আৰু লগতে সকলোকে আজি দিনটোৰ আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ।